দৃঢ় বিশ্বাস। এটা কথা দেখা পাইছে যে কাজিৰঙা বিশেষকৈ প্ৰাথমিক পৰ্যায়ত বহুত শিক্ষকৰ ছাত্ৰ ছাত্ৰীৰ ৰূপতে শিক্ষকৰ অভাৱ উপস্থাপন কৰা হ'ব নেকি? চাওক, অসমত শিক্ষক আমাৰ যথেষ্ট আছে, কিন্তু যিহেতু শিক্ষানুষ্ঠানবিলাক ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল, গতিকে শিক্ষক ৰেচনেলাইজেশ্যনটো কৰাত আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ। তথাপিও এতিয়া নতুনকৈ আৰু আমাৰ প্ৰায় 9,000 শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, চলি আছে। সেইসকল শিক্ষক নিযুক্তি হোৱাৰ পাছত আমি এই প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নাটনি দূৰ হ'ব। লগতে ৰাইজেও এটা কথা বুজিব লাগে যে আমি খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী দি বিদ্যালয় এখন পৰিচালনা কৰা এইটো সম্ভৱপৰ কথা নহয়। আৰু আইডিয়েলি এখন প্ৰাথমিক বিদ্যালয়ত 150 গৰাকী যদি ছাত্ৰ ছাত্ৰী হয়, পৰ্যাপ্ত শিক্ষক দিব পৰা যায়। কিন্তু আমাৰ যিবিলাক প্ৰাথমিক বিদ্যালয় 10 জন, 12 জন, 15 জন, 20 জন ছাত্ৰ ছাত্ৰীক লৈ আমি বিদ্যালয় চলাওঁ। গতিকে শিক্ষকৰ নাটনি এটা আছে আৰু পৰ্যায়ক্ৰমে আমাৰ বিদ্যালয় একত্ৰীকৰণটো চলি আছে। গতিকে আমি যেতিয়া ক্লাষ্টাৰিং কৰিব পাৰিম, একেখন গাঁৱতে থকা 2